চাৰিআলিৰ পৰা পাম কালেৰিকালৈকে 900 মিটাৰ ৰাস্তা ৭৬ লাখ টকা ব্যয় সাপেক্ষেৰে নিৰ্মাণৰ আঁচনি শুভাৰম্ভ কৰা হৈছে। ইয়াৰ আগতে ফাকুলি গাঁও পঞ্চায়ত এলেকাৰ ফাকুলি ৰাস্তা এটা মেৰামতিৰ কাৰণে তাত প্ৰায় 22 লাখ টকাৰ মেৰামতি কাম শুভাৰম্ভ কৰি আহিছোঁ। গতিকে আজিৰ দিনটোত অতি ভাল লাগিছে যে এটা জৰাজীৰ্ণ ৰাস্তা য'ত বাৰিষা কালত ইয়াৰ ৰাইজে জীয়াতু ভুগি আহিছিলে দুবছৰ ধৰি, আজি সেই জীয়াতু ভোগাৰ পৰিসমাপ্তি ঘটিব। গতিকে এইখিনিতে মই সকলো ৰাইজক ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ বাবে আহ্বান জনাইছোঁ।